বন্তি কোৱাচোন এতিয়া কি শিকি আছে আমি ইয়াতে এতিয়া বাগৰুম্বা শিকি আছোঁ টাকুৰি লুনাই সেইটো শিকি আছোঁ থাউকৰি লুনাই তাৰপিছত আজি এটা বেলেগ আৰু শিকাইছে ছাৰে ভাষা জানে না নাজানে নাজানে জাগাটো ক'ব নেকি আমাৰ গাঁৱটো হৈছে ডিষ্ট্ৰিক্ট হৈছে বিশ্বনাথ চাৰিআলি গাঁৱৰ নাম হৈছে চেঙামাৰী চেঙামাৰী ঠিক আছে ফিলাই দে কি জানিলে এনে শিকি আছেতো বড়ো ট্ৰেডিশ্যনেল ডান্স বাগৰুম্বা আৰু থাউকৰি লুনাই মুছানাই এতিয়া বৈশাগু এটা শিকাইছে ছাৰে বৈশাগু মানে গান গাবলৈও শিকাব এতিয়া মানে ভাষা নাজানো ভালকৈ বুজি নাপাওঁ সেইকাৰণে মানে এতিয়া ছাৰে শিকাইছে আৰু অসমীয়াটো লিখি লৈছোঁ আচ্ছা আচ্ছা তেনেকৈ গাম আৰু এতিয়া এই বছৰৰ পৰাহে আমি মানে ষ্টাৰ্ট কৰিছোঁ আৰু এই বছৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভাষা কিয় নাজানা হৈছে যেনিবা মানে আমি আগৰ পৰাই অসমীয়া কৈ থকাই মা দেউতাহঁতে অসমীয়া কৈ থাকে তেনেকৈ আৰু মানে দুই এজনে বোৱাৰী জানে যদিও মানে নকয় আৰু অসমীয়াই কথা পাতে জাগাত ক'ব নেকি জাগা কোনটো জেগা পৰে এৰিয়া চেঙামাৰী বিশ্বনাথ জিলা চেঙামাৰী বিশ্বনাথ চাৰিআলি জিলা বিশ্বনাথ আৰু গাঁওখনৰ নাম চেঙামাৰী এনে ঘৰত কি কথা পাতে ঘৰতে অসমীয়া পাতে না এনে বেলেগ এই আঞ্চলিকৰ যেনিবা এপছো আছে ক'ৰবাত সাহিত্য সভা আছে এইবিলাক চাব আহে না নাই এনে আমাৰ পিনে নাহে কিন্তু দুই এজন যায় আৰু মিটিং মানে সভাপতি ছেক্ৰেটাৰী মিটিঙৰ মাতে না নামাতে মাতিলে মানে যায় আৰু ছেক্ৰেটাৰী সভাপতি তেনেকৈ মাতিলে যায় মানে এতিয়াও মানে ডান্স হিচাপে নামাতে আৰু গ্ৰুপ হিচাপে আচ্ছা চেঙামাৰী বড়ো হাৰিমু আখত এইটো বনাই ল'লোঁ আৰু না কেইখন আছে গাঁও ইয়াত 7খন আছে 7খন গাঁও আছে 7খনো এনেকুৱা ভাষা নাজানা আছে নেকি প্ৰায় নাজানা আৰু মাজে মাজে মুছলিম আছে এনেকৈ আদিবাসী আৰু এনেকৈ অসমীয়া এনেতো বড়োত যেনিবা ধৰ্ম ক'লে বাথৌ আছে আৰু ব্ৰহ্ম আছে আৰজ কৰোঁ আৰু না আৰজটো যেনিবা কৰিব জানে এনে মন্দিৰ আছে গাঁৱত মন্দিৰটো কেনেকুৱা সম্পূৰ্ণ হৈছে পূৰা বনাব চৰকাৰে 2 পইচা দিয়ে মানে তাকো মানে সম্পূৰ্ণ কৰিব পৰা নাই ৰাইজে আমাৰ মানে অকণমান টনকিয়াল নহয় মানে মন্দিৰটো সম্পূৰ্ণ হোৱা নাই মানে এনে BTCৰ কোনোবা MLA MP চাব আহিছে চাবলৈ অহা নাই এতিয়া কি ক'ব BTCত যেনিবা MLA আছে আমাৰ বড়োত MLA MP চব হৈ আছে MLA MP ছাৰক অনুৰোধ জনাইছোঁ যে অনুৰোধ কৰিছোঁ আমাৰ চেঙামাৰী বাথৌ সমাজখনক অকণমান মানে চাব আৰু অকণ সহায় সুবিধা কৰি দিব আৰু আমাক